নমস্কাৰ আবৃত্তি কৰিবলৈ লৈছোঁ অসমীয়া ভাষাৰ প্ৰথম sonet কবিতা প্ৰিয়তমাৰ চিঠি কবি হেমচন্দ্ৰ গোস্বামী সৌন্দৰ্যৰ বুকুৰ কাছলি উদঙাই প্ৰকৃতিৰ চুঘৰ চালু পিট পিট কুকুৰা ঠেঙিয়াই আখৰ কিটিত যি অমিয়া ঘঁহা আছে ক'তো আৰু নাই কবি নিকুঞ্জত ফুলি কত কবিতাই মলয়াত উটি উটি ফুৰে পৃথিৱীত তোমাৰ চিঠিয়ে কিন্তু জানে যি গীত কবিতাৰ কাব্যতাৰ গোন্ধকে নেপায় ফুল ফুলে সৰি যায় শুকাই বননি বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী নিতৌ নোহোৱা বাঁহী ন ন ফুল মেলে য'ত শুঙো চুমা খাওঁ নালাগে আমনি হৃদয়ত হেঁপাহৰ ভূতা তৰা জ্বলে